প্ৰিয় শ্ৰোতা বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱা দিৱসৰ মৃত্যু দিৱস। এই দিনটো সাহিত্য দিৱস হিচাপে উদযাপন কৰা হয়। আৰু আজি আপোনালোকৰ আগত আগবঢ়াইছোঁ সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এটি কবিতা, টোপনি। কবিতাৰ শিৰোনাম টোপনি, আবৃত্তি ৰুহি আহমেদ। কৰনো পাইছিলোঁ ইমানবোৰ টোপনি কুমলীয়া বয়সত, সন্ধিয়া হ'ল কি টোপনি আহিল য'তে ত'তে লোটখোট। হাত বঢ়ালেই টোপনি আহিল, নবঢ়ালেও আহি থিয়। কৰনো সস্তা টোপনি সেইবোৰ, এতিয়া নাপাওঁ কিয়। বয়সে বান্ধিলে জ্ঞানৰ ভঁৰাল, ধনৰ ভঁৰাল কামে। পুৰণি টোপনিৰ ভঁৰাল মৰুদং, মাথোনহি থিয় হৈ নামে। জ্ঞানৰ ভঁৰাল, ধনৰ ভঁৰাল, কত পৰিশ্ৰমৰ বিত। তাৰে টোপনি মোলাব খোজেও টোপনি নাপাওঁ কিঞ্চিত। টোপনি চলিল, শান্তি আঁতৰিল, স্বাস্থ্য ল'লে তাৰ পাছ। টোপনি শুকোৱা ধনৰ বিলত, পৰি আছোঁ যেন মাছ। হেৰা জ্ঞানী হেৰা, ধনৰে চহকী টোপনি ক'ত পাম কোৱা। এডাৰ নভগা টোপনি বেছি মোৰ ধনৰ ভঁৰাল তিলোৱা। ধন্যবাদ। আপোনালোকে যদি কবিতাটো শুনি ভাল পালে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।